সদৌতিলৈ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁ এগৰাকী 105 বছৰ গৰকা বৃদ্ধা আইতাৰ ঘৰত, যি নেকি স্বাধীনতাৰ 70 দশক পাৰ হৈ যোৱাৰ পিছতো এই আইতাগৰাকী এটা জৰাজীৰ্ণ অৱস্থাত বৰ্তমানেও পৰি থকা আমি সদৌ অসম ছাত্ৰ সন্থাই দেখা পাইছিলোঁ। আৰু সেই সময়তে আমি আজি উপস্থিত হৈছোঁ আইতাগৰাকীৰ বাসগৃহত তেওঁক কিছু সহায়ৰ হাত আগবঢ়াবলৈ। আমি পোৱাৰ লগে লগে আইতাগৰাকী হৈ পৰিছিল উৎফুল্লিত। আমি সকলোৱে আইতাৰ চৰণ চুই আমি আশীৰ্বাদ গ্ৰহণ কৰিছিলোঁ। বৰ্তমান যিটো অৱস্থাত আছে, আপোনালোকে দেখিলেও আপোনালোকৰ চকু সেমেকি উঠিব। ঠিক তেনেদৰে আমাৰো চকু সেমেকি উঠিছিল আৰু লগে লগে আমি আইতাৰ ঘৰত উপস্থিত হৈছিলোঁ। গৰাকীৰ নাম নৰ্মদা দেৱী। আইতাগৰাকীৰ ঘৰ ভাৰত ভূটান সীমান্তৰ একেবাৰে দাঁতি কাষৰীয়া অঞ্চল বুলি ক'লেও ভুল নহ'ব, ওদালগুৰি জিলাৰ। সেইকাৰণে হয়তো চৰকাৰী বিষয়াসকলেও আইতাগৰাকীৰ খা খবৰ লোৱাত কিছু অসুবিধাও হ'ব পাৰে। গতিকে আমি চৰকাৰীভাৱে যিসমূহ দায়িত্বত আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ, অতি সোনকালে আইতাগৰাকীৰ ঘৰত আইতাগৰাকীক যি পাবলগীয়া যিসমূহ সুবিধা, সেই সুবিধা যাতে সোনকালে কৰি দিয়ে তাৰ বাবে আহ্বান জনালোঁ। আৰু এনেকৈ আইতাৰ লগত কথোপকথন চলি থাকিল আমাৰ। তাৰ মাজতে আমি আইতাৰ গৰাকীৰ কাৰণে লৈ অহা যিসমূহ সামগ্ৰী, এইদৰে আমি আইতাৰ বাসগৃহলৈ লৈ আনিলোঁ। আমি যিমান পাৰোঁ আমাৰ সাধ্য অনুযায়ী, কাৰণ আমি কোনো ৰাজনৈতিক দলৰ কোনো নেতা নহয়, আমি অৰাজনৈতিক সংগঠনৰ নিমিত্ত মাত্ৰ ছাত্ৰ কৰ্মীহে। গতিকে আমাৰ যি সাধ্য অনুযায়ী যিখিনি আইতাগৰাকীক আমি প্ৰদান কৰিব পাৰোঁ, যি সামগ্ৰী দৈনন্দিন জীৱনত যি ব্যৱহৃত যি সামগ্ৰী, এই সামগ্ৰী আইতাক আমি প্ৰদান কৰোঁ। লগতে আমি চৰকাৰী বিষয়াসকলৰ লগত আলোচনা কৰি আইতাৰ গৰাকীৰ এটি চৰকাৰী আৱাস গৃহ যাতে সোনকালে দিয়ে তাৰ বাবেও আমি চৰকাৰক গৈ আহ্বান জনাইছোঁ। এয়া আমি এই মুহূৰ্তত যিসমূহ সামগ্ৰী আইতাগৰাকীৰ বাবে আনিছিলোঁ, এপদ এপদকৈ আমি উলিয়াই আইতাগৰাকীৰ হাতত অৰ্পণ কৰিছিলোঁ। আৰু আইতাগৰাকীৰ যি সান্নিধ্য পাবলৈ সক্ষম হৈছিলোঁ, আইতাগৰাকীয়ে যি আমাক আশীৰ্বাদ প্ৰদান কৰিছিল, এয়ে হয়তো আমাৰ অনাগত জীৱনত আমাৰ যি সফলতাৰ যি চানেকি যি ধৰিব, এই চানেকি কিন্তু এই আইতাগৰাকীৰ এই আশীৰ্বাদ আমাৰ যথেষ্ট হৈ পৰিব। আইতাগৰাকী যি অৱস্থাত পৰি আছে, বৰ্তমানেও বিভিন্ন চৰকাৰী আঁচনিয়ে আইতাগৰাকীক কিন্তু ঢুকি পোৱা নাই। গতিকে চৰকাৰী বিষয়াসকলে অতি সোনকালে আইতাগৰাকীৰ যিসমূহ সমস্যা আছে, এই সমস্যাসমূহ দূৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমিও সজোৰে দাবী কৰিছোঁ যাতে আইতাগৰাকী যি পাবলগীয়া সুবিধাসমূহ পায়। কাৰণ আইতাগৰাকী হৈছে এই সময়ৰ এগৰাকী পুৰণি অসমীয়া মহিলা বুলি ক'লেও ভুল নহ'ব। কাৰণ 105 বছৰ গৰকা আইতা হয়তো এই সময়ত পোৱা খুব কঠিনেই হৈ পৰিব। তেওঁ আনকি মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিল। এনেকৈ আমি আইতাগৰাকীক সাহাৰ্য প্ৰদান কৰি ঘৰমুখী হওঁ।